ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল কংকনা কলিতা। আজি আমাৰ যিহেতু দাদাৰ বিয়া, মই ভাবিছোঁ দাদাৰ বিয়াৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আমাৰ দাদাই কিছু নিয়ম কৰি আছে, শ্ৰাদ্ধৰ নিয়মখিনি, আৰু ইফালে আমাৰ দাদাক আশীৰ্বাদ দিছে, শুভকামনা জনাইছে। আৰু ইফালে এয়া আমাৰ খুৰীদেউসকলে পাচলি কাটি আছে। আৰু ইফালে ইয়াত তামোল কাটি আছে। ইফালে এয়া ৰান্ধনীসকলে ভাত ৰন্ধাত ব্যস্ত হৈ আছে। পাচলি কুটা হৈ গ'ল, আৰু এতিয়া সকলোৰে কাৰণে জলপানৰ ব্যৱস্থা কৰা হৈছিলে। এতিয়া সকলোকে জলপান খাব দিয়া হৈছে। ময়ো খাই লওঁ জলপানটো। দাদাৰ বিয়াত জিলাপি আৰু চাহ দিব বুলি ভাবিছিল, গতিকে ইফালে এয়া খুৰাসকলে জিলাপি বনাই আছে। A few moments later. অৱশেষত বহু সময়ৰ অন্ততে বিয়াৰ আকৰ্ষণীয় বস্তুটোৱে হৈছে বেংপাতি। বেংপাতি আহি পালে, আৰু এতিয়া আমাৰ বৌয়ে ইয়াত বেংপাতিক আদৰিবৰ কাৰণে সাজু হৈছে। নিয়ম আছে, কইনা ধুতিক এডাল মালা দিব লাগে, সেইকাৰণে আমাৰ ইয়াত খুৰীদেউহঁতে মালা সাজি আছে। খুৰী কি হয় মালা সাজিবি? গিলাচৰ কাক দিবি গিলাচৰ মালা সাজি? আৰু এতিয়া আমি সকলোৱে পানী তুলিব যাবৰ কাৰণে সাজু হৈছোঁ। এতিয়া আমি পানী তুলিব যাম। সকলোৱে অলপ এনজয় কৰি অলপ পানী তুলিব যোৱাৰ আগতে মুখত আৰু অৱশেষত আমি আহি পালোঁগৈ পানী তুলিব অহা পুখুৰীটো। এইটো হৈছে ঐতিহ্যমণ্ডিত পেনকাটা পুখুৰীৰ পুখুৰীটো। এইটো হৈছে মন্দিৰটো, আমাৰ গাঁৱৰে হয় এই মন্দিৰটো। আৰু এতিয়া সকলোৱে পানী তুলিবৰ কাৰণে আগবাঢ়িছোঁ। এনজয় কৰিছিলোঁ, গতিকে চাওকচোন মোৰ মুখখন পিঠাগুড়ি আৰু সেন্দুৰেৰে গোটেই ঢাকি দিছে আমাৰ বহুতে। আৰু এইবিলাক আমাৰ ষ্টাইল মেকআপ নাই, এইটো আমাৰ মানে একদম গাঁৱলীয়া ভাষাত একদম চিম্পুল মেকআপ। আমি পানী তুলিবলৈ আহিলে সকলোৱে আমি এনেকৈ মেকআপ কৰোঁৱেই, আৰু আপোনালোকে কৰে নে নকৰে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেকৈয়ে পানী তুলি আহি ঘৰ পালোঁ। এতিয়া ইয়াতে কিছু নিয়ম কৰা হ'ব।
আপোনালোকক দেখুৱাম এই নিয়মখিনি। চাওকচোন ইয়াত পেহীয়ে কি লৈ আমাক আদৰিবৰ কাৰণে ৰখি আছে। আমি দিলে আহি সকলোৱে অলপ এনজয় কৰিলোঁ চোতালতে, একেলগে সকলোৱে নাচিলোঁ। আমাৰ পেহীৰ চাওকচোন কি ফূৰ্তি, পেহীয়ে অলপ কথা ক'ব, আপোনালোকে শুনিব। আপোনাৰ বাৰু ইয়াতে আহি কেনেকুৱা লাগিছে, আপুনি আপোনাৰ মতামতটো জানি দিয়ক। গাঁৱৰ এটা নিয়ম আছে, পানী তুলি অহাৰ পিছত আয়তীসকলে এনেকৈ বহে, চোতালত বহি দৰাক আশীৰ্বাদ দিয়ে। তাৰে কি দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমি সকলোৱে একেলগে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। A few moments later. গোটেই বিয়াখনৰ ভাল লগা সময়খিনি হৈছে এইখিনি। সকলোৱে একেলগে এতিয়া অলপ নাচিলোঁ আমি খুৰীদেউহঁতৰ লগত। বিয়াখনৰ এইখিনি মই পাৰ্ট 1 কৰি দেখুৱালোঁ। নেক্সট ভিডিঅ' আহি আছে ৰাতিৰ ভিডিঅ'খিনি বেছি ধামাকা হ'বলৈ গৈ আছে, কাৰণ এই বিয়াখন অলপ বেলেগ ধৰণে হ'বলৈ গৈ আছে ৰাতিৰ ভাগটোত। গতিকে আপোনালোকে ৰাতি ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।